হে গাইজ ৱেলকাম বেক মই হাৰ্ট আছাম আৰু আজি মই আপোনালোকৰ সৈতে কথা পাতিম অসমৰ প্ৰথম 10জন বা 15জন মুখ্যমন্ত্ৰীৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকৰ হয়তো বহুতেই নাজানে প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু কিমান বছৰ তেখেতৰ কাৰ্যকাল আছিল আৰু কোনটো পাৰ্টিত তেখেতে জয়ী হৈছিল। বন্ধুসকল, প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ আৰু তেখেতৰ কাৰ্যকাল আছিল 26 জানুৱাৰী 1950 চনৰ পৰা 6 আগষ্ট 1950 চনলৈকে আৰু তেখেতৰ পাৰ্টি আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। তাৰপিছতে আহে আমাৰ 2 নম্বৰতে বিষ্ণুৰাম মেধি আৰু তেখেতৰ কাৰ্যকাল আছিল 9 আগষ্ট 1950 চনৰ পৰা 27 ডিচেম্বৰ 1957 চনলৈ আৰু তেখেতৰো পাৰ্টি আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আমাৰ 3 নম্বৰতে আহে বিমলা প্ৰসাদ চলিহা আৰু তেখেতৰো কাৰ্যকাল আছিল 28 ডিচেম্বৰ 1957 চনৰ পৰা 6 নৱেম্বৰ 1970 চনলৈকে আৰু তেখেতৰ পাৰ্টি আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আৰু আমাৰ 4 নম্বৰতে আহিল মাহেন্দ্ৰ মোহন চৌধুৰী আৰু তেখেতৰ কাৰ্যকাল আছিল 11 নৱেম্বৰ 1970 চনৰ পৰা 30 জানুৱাৰী 1972 চনলৈকে আৰু তেখেতৰো পাৰ্টি আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আৰু 5 নম্বৰতে আহিল শৰৎ চন্দ্ৰ সিংহা আৰু তেখেতৰ কাৰ্যকাল আছিল 31 জানুৱাৰী 1972 চনৰ পৰা 12 মাৰ্চ 1978 চনলৈ আৰু তেখেতৰ পাৰ্টি আছিল ANC। আমাৰ 6 নম্বৰতে আহিল গোলাপ বৰবৰা আৰু তেখেতৰ কাৰ্যকাল আছিল 12 মাৰ্চ 1978 চনৰ পৰা 4 ছেপ্টেম্বৰ 1979 চনলৈকে আৰু তেখেতৰ পাৰ্টি আছিল জনতা পাৰ্টি। আমাৰ 7 নম্বৰতে আহিলে যোগেন্দ্ৰ নাথ হাজৰিকা আৰু তেখেতৰ কাৰ্যকাল আছিল 9 ছেপ্টেম্বৰ 1979 চনৰ পৰা 11 ডিচেম্বৰ 1979 চন আৰু পাৰ্টি আছিল জনতা পাৰ্টি। বন্ধুসকল, অসমত প্ৰথমবাৰৰ বাবে আমাৰ প্ৰেচিডেণ্ট ৰুল লগাইছিল। এই ৰুল লগাইছিল 12 ডিচেম্বৰ 1979 চনৰ পৰা 5 ডিচেম্বৰ 1980 চনলৈকে। বন্ধুসকল, 8 নম্বৰতে আহে আমাৰ ছাইদা আনোৱাৰা তাইমুৰ আৰু তেখেতৰ কাৰ্যকাল আছিল আমাৰ 6 ডিচেম্বৰ 1980 চনৰ পৰা 30 জানুৱাৰী 1981 চনলৈকে আৰু তেখেতৰ পাৰ্টি আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। বন্ধুসকল, তাৰপিছতে আমাৰ অসমৰ প্ৰেচিডেণ্ট ৰুলটো চেঞ্জ হৈছিল। প্ৰেচিডেণ্ট ৰুল আকৌ ছেকেণ্ড টাইম আমাৰ আৰম্ভ হৈছিল 30 জুন 1981 চনৰ পৰা 13 জানুৱাৰী 1982 চনলৈকে আৰু আমাৰ 9 নম্বৰতে আহিছিল মুখ্যমন্ত্ৰী অসমৰ কেশৱ চন্দ্ৰ গগৈ। তেখেতৰ কাৰ্যকাল আছিল 13 ডিচেম্বৰ আৰু 13 জানুৱাৰী 1982 চনৰ পৰা 19 মাৰ্চ 1992 চনলৈকে। তেখেতৰ পাৰ্টি আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আৰু 3rd নম্বৰতে আমাৰ অসমত প্ৰেচিডেণ্ট ৰুল হৈছিল 19 মাৰ্চ 1982 চনৰ পৰা 27 ফেব্ৰুৱাৰী 1983 চনলৈকে। আৰু 10 নম্বৰতে আমাৰ আহে হিতেশ্বৰ শইকীয়া। তেখেতৰ কাৰ্যকাল আছিল 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা 23 ডিচেম্বৰ 1985 চনলৈ আৰু তেখেতৰো পাৰ্টি আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। 11 নম্বৰতে আহে প্ৰফুল্ল কুমাৰ মহন্ত। তেখেতৰ কাৰ্যকাল আছিল 24 ডিচেম্বৰ 1985 চনৰ পৰা 28 নৱেম্বৰ 1990 চনলৈকে আৰু পাৰ্টি আছিল অসম গণ পৰিষদ। বন্ধুসকল, আমাৰ প্ৰেচিডেণ্ট ৰুল 4 নম্বৰ পৰা সলনি হৈছিল 28 নৱেম্বৰ 1990 চনৰ পৰা 30 জুন 1991 চনলৈকে আৰু 4 নম্বৰ পৰা প্ৰেচিডেণ্ট ৰুল সলনি হোৱাৰ পিছত আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আকৌ এবাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত জয়ী হৈছিল 30 জুন 1991 চনৰ পৰা 22 এপ্ৰিল 1996 চনলৈকে তেখেতে আকৌ এবাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিল। বন্ধুসকল, তাৰপিছতে 12 নম্বৰত আহে আমাৰ ভূমিধৰ বৰ্মন আৰু তেখেতৰ কাৰ্যকাল আছিল 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1996 চনলৈকে আৰু তেখেতৰো পাৰ্টি আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। প্ৰফুল্ল কুমাৰ মহন্ত ছেকেণ্ড টাইম জয়ী হৈছিল
অসম গণ পৰিষদত 15 মে 1996 চনৰ পৰা 17 মে 2001 চনলৈকে তেখেতে কাৰ্যকাল চলাইছিল। পুনৰবাৰ ছেকেণ্ড টাইম অসম গণ পৰিষদৰ পাৰ্টিত জয়ী হৈ। বন্ধুসকল, এটা দীঘলীয়া প্ৰচেষ্টালৈ তৰুণ গগৈ 3বাৰ জয়ী হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত আৰু তেখেতৰ কাৰ্যকাল চলাইছিল 18 মে 2001 চনৰ পৰা 24 মে 2016 চনলৈকে তেখেতৰ এটা দীঘলীয়া কাৰ্যকাল লৈছিল। 3বাৰ তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত জয়ী হৈ বহুত বছৰ তেখেতে কাৰ্যকাল চলালে। বন্ধুসকল, ইয়াৰ পিছতেহে আমাৰ অসমলৈ মুখ্যমন্ত্ৰী হৈ সৰ্বানন্দ সোণোৱাল আৰু তেখেতৰো কাৰ্যকাল আছিল 24 মে 2016 চনৰ পৰা 10 মে 2021 চনলৈকে ভাৰতীয় জনতা পাৰ্টীত তেখেতে কাৰ্যকাল চলাইছিল। তাৰপিছতে আহে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ কাৰ্যকাল এতিয়া 10 মে 2021 চনত যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টীত আৰু এতিয়াও তেখেতৰে বৰ্তমান কাৰ্যকাল চলি আছে। বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কাৰ্যকাল শেষ কৰাৰ পিছত কোন আহে অনাগত দিনত দেখা যাব। বন্ধুসকল, আমাৰ ভিডিঅ'বিলাক চাই যদি কিবা এটা শিকিব পাৰে তেতিয়াহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। আপোনালোকৰ কাৰণে এনেকুৱা ন ভিডিঅ' আমি আনিব চেষ্টা। বন্ধুসকল, আমি সদায় আপোনালোকৰ কাৰণে এনেকুৱা কিছুমান শিকিবলগীয়া তথ্য লৈ আপোনালোকৰ মাজলৈ আহোঁ আৰু এনেকুৱা ভিডিঅ'বিলাকে আমাৰ চেনেলটোত আপোনালোকে সদায় পাব। আপোনালোকে আমাৰ চেনেলটোৰ পৰা যদি কিবা এটা শিকিব পাৰে তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, আটাইতকৈ আগতে আমাৰ ভিডিঅ'বোৰ আৰু পাই থাকিবৰ বাবে বেল আইকনটো দবাই থৈ দিব। আকৌ এটা এনেকুৱা ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়ালৈকে বাই।